আপোনালোক সকলোকে আমাৰ ইউটিউব চেনেললৈ আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকৰ আগলৈ আগবঢ়াব ওলাইছোঁ কলডিলৰ সৈতে হাঁহৰ মাংস। সকলোৱে জানেই কলডিলৰ সৈতে হাঁহৰ মাংস বনাবলৈ, তথাপিও আজি মই কেনেদৰে বনাওঁ তাকেই আপোনালোকৰ আগলৈ আগবঢ়াম। তেন্তে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আৰু যদি আমাৰ ভিডিঅ'বোৰ চাই ভাল পায় তেন্তে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো বজাই দিব। তেন্তে আজিলৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ, ব'লক। কলডিলৰ সৈতে হাঁহৰ মাংস বনাবলৈ এয়া হাঁহৰ মাংস লৈছোঁ, কাটি লোৱা কলডিল আৰু আলু। ইয়াতে লৈছোঁ পিঁয়াজ, তেজপাত, জলকীয়া, লং, ইলাচি, ডালচেনিৰ গুড়া, বিলাহী, আদা নহৰু গুড়া, ধনিয়া পাউডাৰ, ৰেড চিলি আৰু চিকেন মছলা। এতিয়া কেৰাহী এখনত তেল গৰম কৰি এয়া তেজপাত দুখন দিছোঁ আৰু তেজপাতকেইখন দিয়াৰ পাছতে এয়া পিঁয়াজ দি দিছোঁ। পিঁয়াজখিনি বহুত বেছি ৰঙচুৱাকৈ নহয়, অলপ সময় ভাজি মাংসখিনি দি দিম, যাতে মাংসখিনি ৰঙচুৱাকৈ ভাজোঁতে পিঁয়াজখিনি যাতে জ্বলি নাযায়, সেইকাৰণে অকণমান ভাজি মাংসখিনি দি দিছোঁ। আৰু লগতে নিমখ, হালধি সকলোবোৰ দি ভালদৰে মিহলাই মাংসখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'ম। এয়া মাংসখিনি ধুনীয়া ৰঙচুৱা হৈ পৰিছে। ইয়াতে বিলাহী দিছোঁ আৰু লগতে জলকীয়া। এই বিলাহীখিনিয়ে যেতিয়া তেলখিনি এৰিব ধৰিব সেইটো সময়তে আমি মছলাখিনি দি দিম। এয়া মছলাখিনি ভালদৰে মাংসত মিহলাই দিছোঁ আৰু খুব ধুনীয়া গোন্ধ এটাও এৰিব মছলাখিনি। তেতিয়াই ইয়াতে আমি দি দিম আমাৰ কাটি লোৱা কলডিলখিনি। এয়া ধুনীয়াকৈ কলডিলখিনি মাংসৰ সৈতে মিহলাই দিছোঁ আৰু প্ৰায় 10 মিনিটমান একেবাৰে ল' ফ্লেমত কলডিলখিনি আলুখিনি অলপমান সিজালৈকে ঢাক মাৰি দিছোঁ। এয়া অলম'ষ্ট কলডিলখিনি সিজিলেই আৰু প্ৰায় 5 মিনিটমান আকৌ এনেদৰে ল' ফ্লেমত ঢাক মাৰি দিম। এয়া 5 মিনিটমানৰ কাৰণে আকৌ অলপ সময় ঢাক মাৰি দিলোঁ আৰু যেতিয়া কলডিলখিনি তেল এৰিছে তাৰপিছতে আদা নহৰু গুড়াখিনি দি দিছোঁ। মনত ৰাখিব, মই আদা নহৰুখিনি প্ৰথমতে দি দিয়া নাই, একেবাৰে যেতিয়া সকলোবোৰ দি হৈ যোৱাৰ পাছতহে আদা নহৰু গুড়াখিনি দিছোঁ, যাতে আদা নহৰুৱে মাংসৰ সোৱাদটো একেবাৰে বেলেগ কৰি পেলায়। যিকোনো ভাজিখনতেই আদা নহৰু একেবাৰে সোৱাদটো একেবাৰে সলনি কৰি দিয়ে। সেয়ে মই অকণমান শেষত দিছোঁ, যাতে আদা নহৰু গোন্ধ আৰু আদা নহৰু সোৱাদটো ভাজোঁতে শেষ হৈ নাযায়। শেষত অকণমান কুহুমীয়া গৰম পানী দি আকৌ অলপ সময় কাৰণে ল' ফ্লেমতে ঢাক মাৰি দিছোঁ। আৰু এয়া আমাৰ কলডিলৰ সৈতে হাঁহৰ মাংস ৰেডি। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাব। আজিলৈ আহিছোঁ।